গতিকে ঈশ্বৰ সাধন কৰা সকলো জীৱকে সময় জ্ঞান কৰিব। এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিব। প্ৰহ্লাদ, ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমতে সেই তিনিটা গ্ৰহণ কৰিব লাগিব। প্ৰহ্লাদ, জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগিব। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক চিন্তা কৰিব নোৱাৰে। ঈশ্বৰ পবিত্ৰ হৰিনাম গাবলৈ চেষ্টা কৰে। ঈশ্বৰে আমাৰ কৰোণা কৰিব। হৰিনাম গাবলৈ কৰে একটি কামে শুদ্ধ মনে শুদ্ধ মস্তিতে নাৰায়ণক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনাৰ মনে ওলাই আহিব। এতিয়াৰ কথাবোৰ থাকিলে আমাৰ ব্যৱহাৰ কৰা হ'ব। দাদা, তুমি আমাৰ লগত যাবানে নাযাবা? সদিকে যোৱা ব'লা আৰু সদিকে নোযোৱা ইয়াতে অকলে অকলে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা দাদা, মই মৃদুয়াৰ পঢ়িবলৈ যাব নোৱাৰিম। তোমাৰ যোৱা মই ফুলনিৰ মাজতে হৰিনাম গাই ঘূৰি ফুৰিম।
পবিত্ৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ পিছে আপুনি বাৰু আপোনাৰ বিলাক ইমান ভাল বৰ গীত গাবলৈ শিকাবনে বাছা কলা গীত গাই ঘূৰি ফুৰো আমাৰ দৰে গুণ্ডা কৃষকী বিলাকে যাৰ খাবলৈ মুঠি অন্ত নাই যাৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই তেওঁলোকে হৰি কীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমালোকৰ হৰিনামৰ আৱশ্যক কিয় আছে ৰজাও ল'ৰা ফালে হৰি কীৰ্তন কৰি পোৱা শুনি ৰজাৰ ল'ৰা ফালে হৰি কীৰ্তন কৰিব পাৰে কথা কিন্তু তুমি হলা ত্ৰিভুৱন দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু এই কাৰণে বাছা হৰিনাম ল'লে তোমাৰ পিতৃ তোমাক খং কৰিব নহয় মোৰ পিতৃয়ে ঈশ্বৰৰ শত্ৰু বুলি ভাবিছে কিয় তেওঁতো জানোহে একেজন ঈশ্বৰে স্বজন কৰা নাই সঁচা বাছা সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয় আনকি চিনি হৰি নাম শুনিলে তেওঁ খঙত একেবাৰে উদ্যমান হৈ পৰে বাছা তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃ এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বুজিছো বাছা তুমি চেষ্টা কৰিলে পাৰিবা এতিয়া যাওঁ বোলা তোমাক নাপাইছিলো তোমাৰ মাতৃ ব্যাকুল হৈ আছে আহা বাছা বলা তুমি হৰিক কেনেকৈ আৰাধনা কৰিব লাগে জানানে বাৰু তুমি বাছা বলা হৰিক কেনেকৈ আৰাধনা কৰিব লাগে মই তোমাক ইয়াতে শিকাই দিম আৰু বৰ্তমান কি কৈ যাম তাক তুমি একান্ত মনে গাই যোৱা এয়া শুনা
আহা